জীৱনত সহজতে যি পোৱা যায় তাৰ মূল্য নাথাকে। যি পাবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয় তাৰ মূল্য বহুত বেছি। জীৱনত নিজৰ যুদ্ধ নিজেই যুঁজিব লাগে, কাৰণ মানুহে কেৱল উপদেশহে দিব পাৰে, কিন্তু কেতিয়াও সংগ নিদিয়ে। স্বাৰ্থপৰ মানুহবোৰে সকলো সময়তে সুখৰ ভাগে আশা কৰে, কিন্তু দুখৰ ভাগ কেতিয়াও নিবিচাৰে। সুন্দৰকৈ মিছা কথা কোৱা মানুহবোৰ সকলোৰে ওচৰত প্ৰিয় হয়, কিন্তু অপ্ৰিয় কেৱল মুখৰ ওচৰত সঁচা কথা কোৱা মানুহবোৰেই হয়। ভাল বেয়া বিচাৰ কৰাৰ আগত মানুহৰ মনবোৰ বুজিব চেষ্টা কৰিবা। তেতিয়া নিজেই বুজিব পাৰিবা কোন ভাল আৰু কোন বেয়া। যেতিয়া তুমি কাৰোবাৰ বাবে বহুত প্ৰয়োজনীয় হৈ পৰিবা, তেতিয়া তোমাক মৰমেৰে আঁকোৱালি ল'ব, আৰু যেতিয়া প্ৰয়োজন পূৰণ হৈ যাব তেতিয়া বিভিন্ন অজুহাত দেখুৱাই তোমাৰ জীৱনৰ পৰা আঁতৰি যাব। জীৱনত তিনিজনক কেতিয়াও ক্ষমা নকৰিবা। নম্বৰ 1, যিজনে ভালপোৱাৰ নামত অভিনয় কৰে। নম্বৰ 2, যিজনে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। নম্বৰ 3, যিজনে বিশ্বাসৰ নামত বিশ্বাসঘাতকতা কৰে। নিজৰ দুৰ্বলতাক কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহ জাতিটো বৰ নিষ্ঠুৰ। খোজ এনেদৰে কাঢ়া যাতে চিন ৰৈ যায়, কৰ্ম এনেদৰে কৰা যাতে পৰিচয় ৰৈ যায়, আৰু পৃথিৱী তেনেদৰে জীয়াই থাকা যাতে মৃত্যুৰ পিছতো আদৰ্শ ৰৈ যায়। বহুত কষ্ট হয় তেতিয়া যেতিয়া আপোন মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে। তুমি এটা কুকুৰক 3 দিনৰ বাবে যত্ন লোৱা, সি তোমাক চিৰজীৱন মনত ৰাখিব। কিন্তু তুমি এজন মানুহক 3 বছৰ যত্ন লোৱা, তেওঁ তোমাক 3 দিনতেই পাহৰি যাব। জীৱনত সময়তকৈ বেছি আপোন আৰু পৰ কোনো নাই, কাৰণ সময় ভাল হ'লে সকলো আপোন হয়, আৰু সময় বেয়া হ'লে আপোন মানুহবোৰো পৰ হৈ যায়। কিছুমান মানুহ কেতিয়াও আমাৰ আপোন নহয়, মাথো আপোন হোৱাৰ অভিনয়হে কৰে, কেৱল নিজৰ স্বাৰ্থ প্ৰয়োজন পূৰণ কৰাৰ উদ্দেশ্যৰে। যোনে তোমাক সঁচাকৈ মনৰ পৰা ভাল পাব, তেওঁ তোমাৰ লগত এই 5টা আচৰণ সদায় কৰিব। নম্বৰ 1, সঁচা ভাল পোৱাত এজনে আনজনক সদায় সন্দেহ কৰিব, কাৰণ সঁচা ভাল পোৱাত এজনে আনজনক হেৰুৱাব নিবিচাৰে। নম্বৰ 2, এজনে আনজনক সদায় গুৰুত্ব দিব,